মোৰ নাম প্ৰসন্ন কুমাৰ বসুমতাৰী আৰু এইখন ঠাই হ'ল আঠিয়াবাৰী তিনিআলি। মই মোৰ ব্যক্তিগত কথাটো ক'ব বিচাৰিছোঁ, আগৰ সময়ত তেনেকুৱা এটা পৰিৱেশ নাছিলে যে এনেকুৱা আজিৰ যিটো পৰিৱেশ আছে। যথেষ্ট আমাৰ এইখিনি অঞ্চলৰ যিমানবোৰ ডাঙৰ ডাঙৰ প্ৰগ্ৰাম হৈছিলে, কিন্তু বহুত বস্তু আনিব লগা হৈছিলে, ট্ৰিপল আনিব লগা হৈছিল। সুজিত নাৰ্জাৰী, এইটো আমাৰ বড়ো জাতিৰ ভিতৰত ফাৰ্ষ্ট আন্দোলনৰ সময়ত এখেতে নিজৰ বহুলীয়া জীৱনটো ফেৰাব লগা হৈছে। তো কথাটো হ'ল আজি এই সুজিত নাৰ্জাৰীৰ নামতে প্ৰমোদ বড়ো ছাৰে অডিটৰিয়ামটো দিলে। আমি যোৱা সময়ত ইয়াতে আমাৰ বড়ো জাতিৰ সাহিত্য সভা হৈ গ'ল। যোৱা 4-5-6 দিন মানৰ আগতে ইয়াতে বহুত ডিষ্ট্ৰিক্টৰ পৰা কালচাৰৰ মানুহকেইজন আহি পেলাই ইয়াতে কালচাৰৰ হেৰিবিলাক ইয়াতে পাৰ্টিচিপেট কৰিছিলে। তো সেইকাৰণে আমাৰ এইখন অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহে অডিটৰিয়ামখন ব্যৱহাৰ কৰিব পৰা হৈছে। তো আমি নথৈ আনন্দিত। বৰ্তমানৰ যিটো শান্তি পৰিৱেশ হৈ আছে, যাতে আগন্তুক সময়তো আমি সকলো জাতি জনগোষ্ঠীবিলাকক অনুৰোধ কৰোঁ যাতে এই শান্তি পৰিৱেশটো বজাই ৰাখি আমি আগন্তুক সময়বোৰত চলিব পাৰোঁ। এইটো অডিটৰিয়াম অকল নহয়, ৰাস্তা ঘাট বহুতখিনি হৈছে, ডেভেলপ হৈছে। বৰ্তমানৰ যিটো আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো নেতৃত্বাধীন যিটো চৰকাৰ চলি আছে, আগন্তুক সময় যাতে ভালকৈ যদি কৰিব পাৰোঁ, এইটোৱে কামনা কৰিলোঁ। শান্তি, প্ৰগতি আৰু সম উন্নয়নৰ স্বাৰ্থত BTRত আকৌ এবাৰ UPPL চৰকাৰ।